কথাটো কোৱা আগতে মই কথাটো সলাই পেলাওঁ। ই নিশ্চয় পাপ থকা 500 টকাটো খুজিব আহিছে, গম পাইছোঁ ৰ। ইয়াৰ পৰা পাপ থকা 500 টকাটো কেনেকুৱা ওলাম? বেটাইটো নিদিয়ে এনেকুৱা। ঐ পংকজ, কি ভাবিছ? নাই এনেই কথাটো চিন্তা কৰি মই মানে পাব থকা 500টো নিবলৈ আহিছিলোঁ। কি ভণ্টি বেমাৰ? পইচাটো এতিয়া মই দিব নোৱাৰিম নহয়। লগৰ এটাত ধাৰ লৈছিলোঁ, 500 টকা দিব লাগিব। বেলেগৰ পৰা ধাৰ খৰচ কৰিছ, ইয়াকতো এতিয়া ধাৰটো মাৰিব লাগিব। বহুত দিন হৈ গ'ল। দে হ'ব দে। সঁচা না মিছা বেমাৰ হোৱা কথাটো? ই টেঙৰ বুদ্ধি লগাইছে নেকি? তোৰ 500টো লৈ যাম। হেৰি দিছা কি কৰে? ঐ চকুত যে চকু বান্ধি কেলে কান্দি হয় ওলাবই। পইচাটো মোৰ তাত ধাৰ খুজিছিলে তাৰ ভনীয়েকক বচাবলৈ, কিন্তু মই তাক সহায় কৰিব নোৱাৰিলোঁ। সেইটোৱে মই লাজ পাইছোঁ আৰু দুখ লাগিছে। হ'ব তই দুখ কৰিব নালাগে। তই তাক পইচাটো সহায় কৰিব বিচাৰিছ, দে তই সহায় কৰ। মোক 500 বাৰত দিলে হ'ব দে। তেতিয়া মই চাহ বনাই আনোগে নেকি? কেলা মোবাইলটো এতিয়া চুইচ অফ অন হৈছে। কি কৰে? ভিডিওটো কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাই দিব। যদি ভাল লাগিলে লাইক এটা কৰি দিব, আৰু বহুত বেছি ভাল লাগিলে শ্বেয়াৰো কৰি দিব। আৰু যিসকলে নতুনকৈ আহিছে সেইসকলে ছাবস্ক্ৰাইবো কৰি ল'ব। আৰু আজিলৈ বাই বাই।